হেল্ল' গাইছ, আজিৰ ব্লগটো আবেলি ষ্টাৰ্ট কৰিছোঁ আৰু মই বৰ্তমান আছোঁ নদীৰ পাৰত। তো গাইছ, আপোনালোকে দেখা পাইছে মই নদীৰ পাৰত বৰ্তমানে বহুত দিনৰ পৰা ব্লগো বনাব পৰা নাছিলোঁ, সেইকাৰণে ওলাই আহিলোঁ নদীৰ পাৰৰ ফালে। তো আমাৰ এইখন নদী, সেইফালে অলপ দূৰত গ'লে আৰু এখন নদী আছে, সেইফাললৈকো যাম। তাৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান হ'ব সেই নদীখনলৈ। সেইখনলৈ গৈ আছোঁ, মাজত এখন বিল আছে, সেইখনো আপোনালোকক দেখুৱাম। গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে আমাৰ দিখাৰু নদী। মই বৰ্তমানে পৰা বিৰিণাৰ মাজত, মই বৰ্তমান বিলৰ কাষে কাষে গৈ আছোঁ। এইখনে হৈছে বিল। বিলৰ এতিয়া বৰ্তমানে ইমান এটা পানী নাই, এইখিনি আমাৰ এইফালে ইমান এটা পানী বহা নাই। অসমৰ বিভিন্ন প্ৰান্তত যি গতিত পানী বাঢ়িছে, আমাৰ এইফালে ইমান এটা পানী বহাই নাই। তেওঁ পানী হ'ব চাগে লাষ্টৰ সময়ত। মই চেণ্ডেল হাতত লৈ ল'লো, পুৰা বোকা এইখিনি খোজকাঢ়ি গৈ আছে। এইখন হৈছে বিলখন, বৰ্তমান জানৰ নিচিনা হৈ আছে। যেতিয়া নেকি পানী বাঢ়িব তেতিয়া বিলখন এইফালে একদম গোটেইখিনি এৰিয়া কভাৰ কৰি লয়। আৰু বিলখন সেইখিনিত গৈ পালে অকনমান বহল হৈ গৈ বিলখন পাৰ হৈ যাব লাগিব। নদীখনৰ কিনাৰলৈ যাবলৈ হ'লে তো মই বিলখনৰ পাৰ হ'বলৈ জেগা এটা বিচাৰি পোৱা নাই। পুৰা জেগা জঁপিয়াব পৰা পালে মই বিলখন পাৰ হৈ যাম। পুৰা মৰি আছে, বৰ দুখিতজনক মৃত্যু তাৰ। ফালে যাবলৈ নোৱাৰিম চাগে। এইখিনিত মানুহে খেতি কৰিছিলে, খেতি কৰি এতিয়া ধান কাটি নিলে ইয়াৰ পৰা। আমাৰ গাঁৱৰ পৰা বহুত দূৰ হয় এইখিনি জেগালৈ। মই বৰ্তমান আছো একদম বিলৰ কাষত। চেণ্ডেল খুলি লৈছিলোঁ, আকৌ এটা পিন্ধি লওঁ। আৰু মই 30 days চেলেঞ্জটো যে কথা কৈছিলোঁ, যে চেলেঞ্জ হাৰিলে মই গিভ আৱে দিম বুলি। গিভ আৱেটো মই দিম, কিন্তু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ লওক, তাৰপাছত মই গিভ আৱেটো আপোনালোকক এনাউন্স কৰি আছোঁ। 1K হ'লে তেতিয়া এনাউন্স কৰিও ভাল লাগিব। এতিয়া একেবাৰে কম হৈ আছে ছাবস্ক্ৰাইবাৰ, গতিকে 1K ছাবস্ক্ৰাইব কমপ্লিট হৈ লওক, তাৰ গিভ আৱেটো এনাউন্স কৰি দিম। চেণ্ডেল পিন্ধি খোজকাঢ়িব বৰ দিগদাৰ হয়। ভিডিঅ' বনাব নোৱাৰা কাৰণটো হ'ল কি, আমাৰ মানে ইয়াত একদম পুৰা বৰষুণ দি আছিলে, কাৰেণ্টটো নাই 3-4 দিন। গতিকে ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ, মোবাইল চুইচ অফ হৈ আছিলে। এয়া আৰু আমাৰ গাঁৱৰ কাহিনী। বাদ বাকী এইফালে আপোনালোকে চাব পাৰে পানী বৰ্তমানেও ইমান এটা বহা নাই, বাঢ়িব চাগে পাছত। আৰু বাৰিষা দিন আহিবলৈ আছেই। 1st ষ্টেজ 2nd ষ্টেজকৈ বহুত বাৰিষাৰ পানী আহে। মই চেণ্ডেলযোৰ আকৌ খুলি লওঁ, নহ'লে ধপকৈ পৰি যাম ইয়াত। তো নদীখনৰ কিনাৰলৈ যাম বুলি কৈছিলোঁ। এই নদীখনৰ কিনাৰলৈকে এতিয়া বৰ্তমানে গৈ আছোঁ। এইখন পাৰ হ'বলৈ চাই আছোঁ এই জানটো। বিলৰ এটুকুৰা জান হয়। বিলখনৰ নাম হৈছে মাগুৰমাৰী বিল। পুৰা পেন বোকা বোকা হৈ গ'ল, ভৰি বোকা বোকা হৈ গ'ল। এইখন যেনে তেনে পাৰ হৈ লওঁ মই এতিয়া। জঁপিয়াম কোনফালে তাকে চিন্তা কৰি আছোঁ। বৰ্তমান টাইম হৈ গ'ল প্ৰায় 5:30 মান হ'ল চাগে। ঘড়ী চাবলৈ পৰা নাই, ভিডিঅ' কৰি আছোঁ মোবাইলটো, সেই গতিকে ঘড়ীও চাব পৰা নাই। বোকাৰে খোজকাঢ়ি গৈ আছোঁ। গাইছ, বিলৰ জানটো যেনে তেনে পাৰ হৈ আহিলোঁ। গাইছ, এজোপা গছ চাওক, কি ধুনীয়া অকলশৰীয়া এজোপা গছ। আৰু বাকী ইফালে আপোনালোকে যিমান দেখা পাইছে চব গৰু চৰোৱা মানুহ, বহুত মানুহ গৰু চৰাই আছে। আৰু মই যাম এতিয়া এইফালে নদীখনৰ ওচৰৰ পৰা আহিমগৈ, আপোনালোককো দেখুৱাই আহিম। আৰু আমাৰ গাঁওখন টাৱাৰ এডাল মিডিলত যিডাল দেখুৱাই আছোঁ, এই টাৱাৰডালৰ ওচৰতে আমাৰ ঘৰ। আৰু সেইফালে যে সেইদিনাখন 4-5খন দলং দেখুৱাব গৈছিলোঁ, সেইফালৰ গাঁওখন এইখিনিত আছে। মই এই বিৰিণাৰ মাজে মাজে গৈ আছোঁ। বিৰিণাৰ ভৰি কাটিব বহুত। এইফালে শুকান পুৰা, এইফালে হাতী ওলাই। মই আন্ধাৰ নোহোৱা আগতে যাব লাগিব। হাতীও ওলাই আৰু কি বা ওলাব, ইমান হাবি। এইফালে চাওক, যিমান দূৰলৈকে আপোনালোকে চাব বিচাৰে সিমান দূৰলৈকে জংঘল। এইখিনি চন পৰি থকা মাটি হয়। ইমান এইখিনি যিমানখিনি দেখিছে আপোনালোকে, এইখিনিত খেতি নহয়। মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। মই লং পেণ্ট পিন্ধি আহিব লাগিছিলে। বিৰিণাই গোটেই ভৰি কাটি অৱস্থা নাইকিয়া কৰিলে। ইউটিউবতো একদম টাইম দিব পৰা নাই। গাইজ বেয়া নাপাব, মানে কি হ'ল, এইকেইদিন বৰষুণ 3-4 দিন একেলেথাৰ দি আছিল। তাৰপাছত আকৌ বৰষুণ এৰাৰ লগে লগে কামলৈ গুচি গ'লোঁ। পকা মিস্ত্ৰী যোগালি কৰি আছোঁ বৰ্তমানে। একদম বিৰাট দিগদাৰ হৈছে, টাইম নোপোৱা হৈছোঁ। ভয় লগাই দিলে। আগৰ ফালে চৰাই এটা ভ্ৰুতকৈ উৰি গৈছে। পামগৈ আৰু নদীখনৰ ওচৰত, বেছি দূৰ নাই আৰু। এই চৰাইটো চব কি ধুনীয়াকৈ বহি আছে, এইটো চব। এইটো উৰি গ'ল চব। বিৰিণা আৰু ইকৰাখিনি যে দীঘল হয়, ইয়াত আমাতকৈ দুগুণ দীঘল হয়। তেতিয়া ইয়াত যিবোৰ জংঘলী হাতী আহে, এই চব হেৰি হয়, মলটো হয়। আৰু যিবোৰ জংঘলী হাতী আহে, সেই হাতীবোৰ ইয়াত কেতিয়াবা দিনতো থাকি যায়। তেতিয়া দিনতো আহিবলৈ ভয় হয়। এতিয়া মানুহ থাকে, বহুত মানুহ থাকে। এফালে এতিয়া আপুনি চাবলৈ গ'লে বহুত মানুহ আছে। গাইছ, নদীখনৰ ওচৰ পালোহিয়ে, কিন্তু বাট এফালে চাওক, কেঁকুৰা চাওক। কেঁকুৰা কিয় সি কামুৰি ধৰি আছে, মানে বুজিব পৰা নাই কথাটো। তো মই এইটো ক'বলৈ বিচাৰি আছিলোঁ যে ইমান পানী নাছিলে, কিন্তু এইফালে চাওক পুৰা পানীয়ে পানী। যাবলৈ মই এতিয়া ৰাস্তা বিচাৰি পোৱা নাই। ওচৰত পালোহি, এই গছখিনি দেখিছে যে, এই গছখিনি মেথাউৰি হয়। সেইখিনি ওচৰলৈ গৈ পালেই পাই যাম নদীখন। কিন্তু সেইখিনিলৈ যাবলৈ এতিয়া পুৰা পানী। এইফালে চাওক, পানীয়ে পানী। তো নিশ্চয় কালি ৰাতি বৰষুণ দিছিলে, বহুত ডাঙৰকৈ দিছিলে সম্ভৱ। মই কিন্তু এনেকুৱাকৈ শুইছোঁ, গমেই নাপাওঁ যে বৰষুণ দিছে বুলি। সেই বৰষুণৰ কাৰণে চাগে ইয়াত পানী বাঢ়িছে নেকি অকণমান। এইখিনিত আকৌ পানী নাই, এখন সম্ভৱ ডাউন আছিলে, আৰু এইখিনি এতিয়া বৰ্তমানে অকণমান ওখ পাইছে। ফাইনেলি আহিব লগা জেগাটোত আহি পাই গ'লোহি। তো গাইছ, আপোনালোকে ৰেডি চাবলৈ? তো 1, 2, 3। এই চাওক গাইছ, সেইখন নদীতকৈ এইখন নদী অকণমান ডাঙৰ হয়। তো আপোনালোকে ইয়াৰ বহলটো চালেই গম পাব। সেই নদীখনতকৈ এই নদীখন অকণমান বহল। ইয়াৰ বেক চাইডে আৰু এখন নদী আছে, সেইখন হ'ল যমুনা নদী। সেই গতিকে আমাৰ ইয়াত ইমান এটা বানপানীৰ প্ৰভাৱ নপৰে চাগে। গাঁও অঞ্চলবিলাকত অলপ হ'লেও পানী বাঢ়ে যদি, মানে নদীলৈ আহি যায়, ফটককৈ আহি যায়, ফটককৈ টানি লয় নদী। আৰু নদীসমূহ একদম মানে ক্লিন হৈ থাকে। কোনো ইয়াত জাবৰ জোথৰ ইমান এটা নাপাব, প্লাষ্টিকৰ কাচৰা ইমান এটা নাপাব ইয়াত। তো এইটো কাৰণে ভাল। এতিয়াও বৰ্তমানে নদীবিলাক আমাৰ ইয়াত গাঁও এৰিয়া যেতিয়া ক্লিন হৈ আছে, তো আশা কৰোঁ ভৱিষ্যতলৈ এনেকৈয়ে থাকক নদীসমূহ, কোনো যাতে লেতেৰা নকৰে, সেইটোৱে। আৰু আপোনালোকে চাওক, কি ধুনীয়া লাগে এনেকৈ নদী এখন যেতিয়া নেকি চাফা হৈ থাকে। আমাৰ এইবিলাক হৈছে জীৱনৰ এটা চ'ৰ্চ হয় জীয়াই থকাৰ। নদীসমূহ বাচি থাকিলে আমিও বাচি থাকিম।
আৰু সেইকেইখন দলং ইয়াৰ পৰা ধুনীয়াকৈ দেখা পাই থাকে, যিকেইখন নেকি দলং মই কৈছিলোঁ। একে লেঠাৰি এটা ৰাস্তাতে ইমানকেইখন দলং আছে। তো মই অলপ জুম কৰি আপোনালোকক দেখাই দিম। সেইদিনা যে দেখাইছিলোঁ যে ভিডিঅ' বনাইছিলোঁ এটা, এখন দলং, দুখন দলং, লগতে 3খন দলং, এই বাঁহ দুডালৰ মাজত এখন দলং আছে। এইখন নদী আৰু আমাৰ সেইটো ছাইডত থকা সেইখন নদী যমুনা নদীত পৰিছেগৈ। বেলিটো অস্ত যোৱাই নাই, বেলি ডাৱৰে লুকুৱাই ৰাখিছে। ৰাতিপুৱা একদম ফাটাফাটি ৰ'দ আছিলে আৰু এতিয়া আবেলিলৈ বৰষুণৰ নিচিনা হৈ আহিছে। ৰাতিলৈ কিজানি বৰষুণ দিবই। এনেকুৱা বৰষুণ দি থাকিলে যিসকল বানপীড়িত ৰাইজ তেওঁলোকৰ কাৰণে নিশ্চয় অসুবিধা হ'ব। তো গাইছ, নদীখনৰ পৰা মই কিছু দূৰলৈ আহিলোঁ। তো এতিয়া বৰ্তমানে মই ঘৰলৈ যাওঁ। তো বাটত কিবা যদি ইম্পৰ্টেণ্ট বস্তু পাওঁ তেতিয়া আপোনালোকক দেখুৱাম, নহ'লে আৰু ব্লগটো সমাপ্ত।